পানী হৈ আজৰি হৈ লৈছোঁ আৰু দেই। এতিয়া মই ভাল পোৱা চিৰিয়েলকেইখন চাবলৈ পাৰিম। দিনত চাবলৈ নাপালোঁ সময়। দিনত দিয়া চিৰিয়েলকেইখন আকৌ ৰাতি দিব চাগে, নহ'লে নতুন খণ্ড হ'লেও দিব, নতুনকেইখন হ'লেও চাম। 3 4 দিনমান হ'ল পাই চাবলৈ পৰা নাই মই। সময়ে পোৱা নাই ল'ৰা ছোৱালীকেইটাৰ লগত লাগি থাকোঁতে। এতিয়া চাই লওঁ মই ভালকৈ। আকৌ কাইলৈ বা পাওঁ নে নাপাওঁ চাবলৈ। ল'ৰা ছোৱালীৰ লগত লাগি থাকোঁতে যায়গৈ দিনৰ দিনটো। নিজৰ কাৰণে সময়ে নাপাওঁ। অকণমান চাই লওঁ। মা হা কি চাই আছানো তুমি টিভিত? ৰিম'টটো দিয়াচোন, মই ছোটা ভীম আৰু মটু পাতলু চাওঁ। আৰে দিনৰ দিনটোচোন তই চায়ে থাক টিভিটো, কৰ মটু পাতলু কৰ কি। এতিয়া মই ভাল পোৱা চিৰিয়েলখন দিছে, সেইখনো চাবলৈ নিদিয় নি তই? মা প্লিজ দিয়া না, তোমাৰ সেইখন চিৰিয়েল শেষ হ'বলৈ হ'লচোন। আৰে এইখন চিৰিয়েলহে শেষ হৈছে আৰু 2খন চিৰিয়েল দিবলৈ আছেই। সেই 2খন চাবলৈ আছে আকৌ। নহ'ব এতিয়া, তোক মই শুবলৈ কৈ থৈ আছিল নাই? কাইলৈ ৰাতিপুৱা স্কুল আছে। আৰু যদি টোপনি ধৰা নাই, যদি এটা নকওঁ পঢ়া টেবুলত বহগে তৎক্ষণাত। মোক অশান্তি কৰি থাকিবি, চাবলৈ দে মোক। আৰু তইচোন কথা ক'লেই নুশুন। দিনটো মই কাম কৰি থাকোঁতে চিৰিয়েলকেইখন চাবলৈ সময় নাপাওঁ। ৰাতি 9টা বজালৈ ৰৈ থাকোঁ। ভাত পানী খোৱাৰ পৰা আজৰি হৈ এতিয়া মই চাবলৈ বহিছোঁ, তই আকৌ আহি এতিয়া দিগদাৰ দি আছ। গৈছ নাই তই এইখিনিৰ পৰা? মোক টিভি চাবলৈ নিদিয়ে। আইডিয়া, মাক মই এতিয়া এনেকুৱা ভয় খুৱাম। যা হ'ব দে মা, তুমি চোৱা, মই শুওঁগে দেই। পাহৰিছিলে, মায়ে কৈ থাকে ভয় অকণমান খুৱাই থৈ যায় আকৌ। মই কথা এটা ক'বলৈ আছিলে, গম পাইছা নাই তুমি? খগেন খুৰাই কৈছে বৰগছৰ তলৰ ভূতটো বোলে দেখিছিলে হেনো আমাৰ এইফালে আহি থকা। আমাৰ ঘৰৰ ফালে আহে বোলে কেতিয়াবা কেতিয়াবা। ঐ ল'ৰা, ভয় খুৱাবলৈ আহিছ হা? একদম পিটিম, যা ইয়াৰ পৰা। মই ভয় নকৰোঁ আকৌ। মনে মনে মোৰ ভয়টো লাগে, কিন্তু ল'ৰাটো আগতনো কেনেকৈ কওঁ ভয় লাগিছে বুলি। শুই থাকোঁগৈ নি বাৰু? নাই, চিৰিয়েলখন চাই লওঁ, তাৰপিছতে শুমগৈ। মা হে কি হ'ল? মই শুওঁগৈ দেই, গুড নাইট। যা। এতিয়া চাই লওঁ দেই মই ভালকৈ চিৰিয়েলকেইখন। মামনি কোননো? কোন কোন? তুমি ল'ৰাটোক ছোটা ভীম চাবলৈ নিদিলা। এতিয়া তুমি অকলে অকলে চাই আছা যে, ময়ো চাম তোমাৰ লগত। মা শুনো মনো। হেৰি শুনিছে নাই? ভূত 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 ভূত। ভাৰত মাতা কি জয়। এই জুই জ্বলিছে জ্বলিছে জ্বলিবই। কি গাইছো মই? পাহৰি থাকিলো কি গাব লাগে। জয় হনুমান জ্ঞান গুৰু সাগৰ জয়। পাহৰি থাকিলো। হে ভগৱান বচোৱা মোক। মামনি, মই বৰগছৰ তলৰ পৰা আহিছো। তুমি মন্ত্ৰ মাতিলেও মই নাযাওঁ ইয়াৰ পৰা। ঐ, মই ভূতলৈ ভয় চয় নকৰোঁ, গম পাৱ নাই তই? ভূত বুলি ভাবি বহুত দুখ পালোঁ মই। হে ভগৱান, মুনুকই তই ইমান উৎপতীয়া হৈছ। মাৰ তই ভূতৰ ড্ৰেছ পিন্ধি ভয় খুৱাবলৈ আহিছ। তোক মই আৰু দিম আৰু দিম। ভাগ পাপা বচোৱা। ইয়াৰ একদম উৎপাতটো বেলেগ বাঢ়িছোঁ এইকেইদিন একদম। বাপেকৰ তই পিটন এটা দিয়াব লাগিব ইয়াক, তেতিয়াহে উৎপাতটো কিজানি কমে। বন্ধুসকল দেখিছেনে বাৰু আমাৰ মুনুকণে কিমান উৎপাত হৈছে? আপোনালোকে জনাবচোন সৰুতে আপোনালোকে কিমান উৎপাত কৰিছিলে। আকৌ বেলেগ এটা খণ্ডলৈ আহিম আপোনালোকৰ মাজলৈ। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব। তেতিয়াহে আমি এটা ভিডিঅ'বোৰ সৰ্বপ্ৰথমে চাবলৈ পাব। ধন্যবাদ।